ওদালগুৰিত ডিফেন্স ব্যুৰো আছে আপচুৰ প্ৰেচিডেণ্ট আপোনালোকে বিচাৰে নেকি আগৰ নিচিনা এই এফ চি অফিচৰ পৰা এই BTC-খন চলোৱা 5 বছৰ UPPLF-ৰ পৰা অফিচ কৰিছে আপচু অফিচৰ পৰা ইলেকশ্যন আগতে ইলেকশ্যনটো লৈ পেলাই যিটো উপস্থিত হ'বলৈ পাই মই নিজকে ভাল লাগিছে আমাৰ লগত আছে আমাৰ ইয়াৰ দেহাচা বসুমতাৰী আছে আৰু আপোনালোকে দেখিছে আমাৰ লগত কেণ্ডিডেট আছে সৰ্বজৰা ইলেক্ট্ৰিক ডক্টৰ ৰেজাউল কৰিম কামলীয়া আৰু খাম্পা বলকাৰী একেলগে মই পাইছোঁ একেলগে আমি আছোঁ মুঠতে চব জাতি জনগোষ্ঠী আহিছে গাৰো আছে ৰাভাও আছে আদিবাসীও আছে মুছলিমো আছে বড়োও আছে নাগৰিকী আছে চুতীয়া বৰকা যিমান জাতি জনগোষ্ঠী আছে এই অঞ্চলত চব জাতি জনগোষ্ঠী আহিছে আহা মানি আমি 100% ল'ব পাৰিম যে আমি পৰ্বতজৰা ইলেকশ্যন হিচাপে আমি শিক্ষাটো 100% আৰু মই যিটো দেখিবলৈ পাইছে 15টাৰ ভিতৰত এই পৰ্বতজৰাই হাইষ্ট ভোট লৈ পেলাই জিকাৰ সম্ভাৱনাটো মই বেছি দেখিছোঁ জিকাটো জিকিব এতিয়া টপ ৰেঙত থাকিব পাৰিব না নাই এইটোৱে চেলেঞ্জটো সেইটোৱে দেখা গৈছে যে কংগ্ৰেছৰ যিজন প্ৰাৰ্থী আছে তেখেতে অভিযোগ কংগ্ৰেছৰ মই অলৰেডি কৈছে কংগ্ৰেছ হওক UPPL হওক বা অন্যান্য যিকোনো কমপ্লেইনটো দিবই কমপ্লেইন দি কি কৰিব কিহৰ কমপ্লেইন দিব হ'ব পাৰে আমি মানে মুছলিম সম্প্ৰদায়ৰ মাজত ক'ব পাৰে যে BPF-এ BJPৰ লগত আছে ভোট দিব নালাগে এইবিলাক ক'ব পাৰে ইয়াৰ উত্তৰটো মই অলৰেডি দিছে যে কি স্বাৰ্থত BTC-য়ে BPF-ৰ হাতত আছে BPF-এ কাম কৰিব এই অঞ্চলত আৰু আমি দিছপুৰ বা দিল্লীত যিহেতু BJP NDA চৰকাৰ আছে ইহঁতৰ পৰা আমাৰ পুঁজি আনিব পেলাই আমি কাম কৰিব লাগিব আমি মিলি পেলাই কিন্তু BTC ক্ষেত্ৰত আমি অকলে আছোঁ একো কৰিব নোৱাৰে আৰু দিছপুৰৰ আমাৰ চৰকাৰ যিটো BJP নেতৃত্বত হ'বলৈ গৈ আছে আমি এলায়েন্সত থাকিম এলায়েন্সত থাকিছে বুলি এই BJP বা এলায়েন্স চৰকাৰে BTC-ত একসাথে কিবা কৰিব সেইটো নহয় BTC কৰিব কালি প্ৰমোদ বড়ো এই কাজিগাঁও আহি এটা কথা কৈছে যে বা কোনোবা মানুহৰ কথা লৈ পেলাই আপুনি যদি কাম কৰি মৰি যাব বেষ্টলেছ কথা এইবিলাকত বিশ্বাস কৰি কিবা কৰি যদি কোনোবাই কাম কৰে সি মৰি যাব কৈছে উচ্ছেদ হ'ব পৰ্বতজৰা যদি BPF ইয়াৰ পৰা জিকে আৰু BJP চৰকাৰ হ'লে উচ্ছেদ কৰিব সেই কাৰণতে কৈছোঁ মই ইয়াৰ কথা লৈ পেলাই যদি আপোনালোকে কাম কৰে মৰি যাব স্যার ওদালগুড়িত গাড়ি ভাঙি দিয়া হৈছে বুলি এইবিলাক কি এক্সিডেণ্ট হৈ ভাঙিছে না কোনোবা মাৰি পেলাই ভাঙি দিলে এইটোতো কি আচ্ছা ওদালগুড়ি আৰু যেহেতু কি কয় ওদালগুড়িত ডিফেন্স ব্যুৰো আছে আপচুৰ প্ৰেচিডেণ্ট আপোনালোকে বিচাৰে নেকি আগৰ নিচিনা এই এফ চি অফিচৰ পৰা এই BTC-খন চলোৱা 5 বছৰ UPPLF-ৰ পৰা অফিচ কৰিছে আপচু অফিচৰ পৰা তো এই মানুহে আজি আৰু MLA হ'বৰ কাৰণে কেণ্ডিডেট দিছে বা ইলেকশ্যন এই এনেকুৱা মানুহক কোনে ভোট দিব এফ চি অফিচৰ পৰা চলোৱা চৰকাৰ চলোৱা BTC অফিচৰ পৰা চলাব লাগিছে চৰকাৰটো কিন্তু ইহঁতে চলাইছে আপচু অফিচৰ পৰা আপচু অফিচৰ পৰা চলোৱা মানে অকল বড়ো কোন মুছলিম কোন গাৰো ৰাভা চিনি পায় নেকি আপচু হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন যদি কাম কৰে বড়ো জাতিৰ কাৰণে কাম কৰিব কোনোবা মুছলিমৰ কাৰণে কোনোবা ৰাজবংশীৰ কাৰণে কোনোবা গাৰো ৰাভাৰ কাৰণে বা কোনোবা বেংগলীৰ কাৰণে কাম কৰা সংগঠন নহয় আপচুটো হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন যি বড়ো জাতিৰ কাৰণে কাম কৰিব তামোলপুৰটো কি হ'ব কি তামোলপুৰ আমাৰ 15টা চেঞ্চুৰী এই হাৰা জিকাৰ কথা কিয় বুদ্ধি আছে আমি কৈছে আমাৰ BPF BJP আৰু AJP আমি একেলগে আছে
15টা চিট আমি দিছপুৰত দিব লাগে একেলগে বাছ আমি দিম। আপোনালোকে যদি চৰকাৰত আহে কেইটা মিনিষ্টাৰ দাবী কৰিব? এইবিলাক পিছত মিনিষ্টাৰ ডাঙৰ কথা নহয়, জিকি যাওক চৰকাৰ বনাওক, ইয়াৰ পিছত মন্ত্ৰীৰ কথা আলোচনা কৰিম।